সুপ্ৰভাত বন্ধুসকল, কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত আকৌ ভিডিঅ' এটা দিম বুলি ল'লোঁ দেই। ভিডিঅ' এটা দিম মানে আজি ভাৰতৰ বাহিৰলৈ যাওঁ বুলি ভাবিছোঁ। গতিকে ক'ত যাওঁ আপোনালোকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। খুব ধুনীয়া এটা ব্লগ হ'ব, আপোনালোকে চাই ভাল পাব। ভাৰতৰ বাহিৰত এনেই কৈছোঁ দেই, ভাৰতৰ বাহিৰত নাযাওঁ। আৰু মই ক'ত আছোঁ এতিয়া, ক'লৈ আহিছোঁ, ক'ত যাম দেখাই আহিছোঁ। প্ৰথমতে ৰাতিপুৱা আহিছোঁ, চাহ একাপ খাই লওঁ। এতিয়া মানে চাহটো অকণমান খাই ল'লোঁ, খাই লৈ ব'লক দেখাই আহিছোঁ ক'ত আহিছোঁ দেই। এইয়া চাওক, আহিছোঁ মানে গুৱাহাটী ৰেলৱে ষ্টেচন দেই। তাৰ পৰা মই এতিয়া যাম মানে কি, ক'ত যাম আৰু কোন কোন যাব আপোনালোকক দেখাই আছোঁ। বাকী দুই এককৈ আহি পাইছেহি আৰু দেই। অলপ ভিতৰলৈ গৈ থাকোঁ ব'লক, আপোনালোকক দেখাই আছোঁ। বেগটো খুলি লওঁ। ভাইটি ভাইটি কি খবৰ? ক'ত যোৱা? মই তাকে অকণমান ভাৰতৰ বাহিৰত যাওঁ বুলি ভাবিছোঁ দেই। তাৰ পৰা আৰু দেখাম কোন কোন যায়, অকণমান দেৰি ৰ'ব দেই। আমাৰ ট্ৰেইন লাগি আছে 3 নম্বৰ প্লেটফৰ্মত, আৰু 3 নম্বৰ গৈ আছোঁ মই। কোনোবা কৈছোঁ কোন কোন গৈ আছে আপোনালোকক অকণমান পিছত দেখাম দেই। নম্বৰত লাগি আছে, নামি যাম। মাথাটো বেয়া হৈ গ'ল গম পাই নাই, ইমান চিৰি বগাই পিনে আহিলোঁ। 3 নম্বৰত লাগিব বুলি কৈ ট্ৰেইনখন লাগিব বোলে 1 নম্বৰত। একদম টেমা চুটি গৈছে চব। আমাৰ এই পৰা অৱস্থা চব। ফাইনেলি আমি গৈ আছোঁ কেৰেলা। আপোনালোকক কৈ দিছোঁ আৰু ট্ৰেইনখন আহি পেলাই চাই লওক। ট্ৰেইনখন হৈছে ত্ৰিপুৰা সুন্দৰী। আপোনালোকে চাই লওক, ত্ৰিপুৰা সুন্দৰী ট্ৰেইনত যাম এতিয়া। ট্ৰেইনত যেন তেন টিকেট পেলাবলৈ পালোহি, আৰু যেতিয়া চিটৰ লগত কাজিয়া লাগে কি মজা লাগে চব। বুজাই বল ক'লো চাই লওক চাই লওক চাই লওক চাই লওক। আৰে আমাৰে দুজন মানুহ আছে, আকৌ আমাৰ 2জন মানুহৰ বেগ আছে। টিকেটটো আমাৰ নামত আছে, আপোনালোকে বুজিব কথাটো। আমি যেনে তেনে বাৰু ভগৱানৰ কৃপাত বহিবলৈ পালোঁ, আৰু অকণমান অলপ পিছৰ পৰা কনফাৰ্মো হ'ব টিকেট, টেনশ্যন নাই। এয়া জেপি কিবা এটা কৈ দিয়া। কি ক'ম আৰু গোটেই লৈ আহিছে লৈ আহিছোঁ। অঁ মই লৈ আহিছোঁ, গুচি আহিছে আৰু দেই আপোনালোকে চাই থাকক। খোৱা বোৱা দায়িত্ব লৈছে আৰু গোটেই খোৱা বোৱা দায়িত্ব, পইচাটো দি দিব, বাকী চব মই আনি কিনি দিম বুলি কৈছে সেইকাৰণে। এই চব মই মুঠতে তাক ই পইচাটো দিব, মই পইচা পাতি মোৰ খেল নাই যি মানে ই ফেচিলিটি বিচাৰিছে গোটেইখিনি দিম। আমাৰ বৰমা ব্যস্ত টিকেটত, এগৰাকী বৰমা টিকেটত ব্যস্ত। নিমাতি কইন দিয়া আমাৰ গ্ৰুপৰ। এইটো হৈছে এটা মস্ত কি লওঁ বাৰু জম্বি কি লোৱা হয় নাই চাদুৱা মেন। তাৰ পৰা এয়া আমাৰ টুকু এই দেখিছে নহয়, গ'লে গৈছে দেই। যেতিয়া ৰাতিপুৱা মানে সোনকালে ট্ৰেইনত উঠিবলগীয়া হয়, তেতিয়া ৰাইজৰ মানে এনেকুৱা অৱস্থা হয়। পানী বটল কেইটকা? 10 টকা দিব হ'ব নি? অঁ নিদিয়ে, 10 টকাত পানী বটল নিদিয়ে ট্ৰেইনত হ'লে। আৰু দেখাইছোঁ কোন কোন আহিছে। এই বোলে কৰোণা লাগি আছে দেই। এই হৈছে পিংকি। ঐ এওঁলোকক গুচাচোন অকণমান। হ'ব আৰু বুলি কৈছে, গম পোৱা নাই এইটো যে উঠিছে। তাৰ পৰা আমাৰ সাগৰিকা
নিকিতা ওলাই আছে ৱাইড এংগুল হয় ৱাইড এংগুল ওলাই আছে টেনশ্যন নাই সাবস্ক্রাইব করে দিব শেয়ার করে দিব আমিও করি এইটো কৰি দিব লাগিব ৰ'ব দেই বাকী আৰু গৈ আছোঁ দেখাম আৰু এতিয়া ট্ৰেইনত ডাইৰেক্ট গৈ আমি দিল্লী যাম দিল্লী যাব আপোনালোকক লগ পাম দেই গৈ থাকক ভাত চাত খোৱা ভিডিঅ' হ'লে দিম বাৰু ট্ৰেইনৰ খানাটো কেনেকুৱা পকতীয়া আছে এই খাই বেয়া পোৱা ছোৱালী বোলে ট্ৰেইনত একো নাখায় কেলৈ নাখায় গম পাই নাই হাগিব লাগিব বুলি নাখায় বোলে টিংকু ক'ত আছে টিংকু হে 3 নম্বৰ আছে তাৰপৰা কিছু অভিজিত 8 নম্বৰ পুনৰ আপোনালোকক লগ পাম ডাইৰেক্ট নিউ দিল্লী নে অল দিল্লী দেই ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আৰু শুনক বিয়াত জমনি কথা নাই দাদুৱে মানে হাগিবলৈ গৈছিলে দেই আপোনালোকে বন্ধুসকল চাই দিব দাদু হাগিব যাওঁতে কি আছিলে ট্ৰেইনখন এনেকুৱা কৰিছিলে বোলে ট্ৰেইনটো বোলে আকৌ হাগিবই নাই আকৌ নেহাগে বোলে কেনেকে নাখায় কেনেকে নাখায় এটা সুন্দৰ পৰিৱেশ তেওঁলোকক কি ক'ম আৰু দিল্লী গেলা গৰম দুখৰ কথা গৰমত ট্ৰেইনখন ৰখাই থৈছে নেযায় আৰু দাদুৱে বোলে ট্ৰেইনখন এতিয়া ঠেলিব বোলে দেখিছেনে সিহঁতি কেনেকৈ মৰণ কাণ মাৰি বহি আছে এইগৰাকী মুখ চুখ ভৰাই দিছে গৰমত দাদু ট্ৰেইনখন ঠেলিবি নে কি হা হা তেতিয়া কি কৰিব ড্ৰাইভাৰে এতিয়া দেখিছে নহয় আমাৰ ৰাইজসকল আমন জীৱনকে বহি আছে কি হৈ গৈছে হাগিলি গৈ নাই হগা আজি হে হাগিলি হে এই মিলাই হাগিছ তাৰপৰা কেৰেলাত সাগৰ আছে নাই তোৰ কথাটো কি নাই বুলি কোনে ক'লে তোক এই ধুব কি কৰিব সাগৰ বোলে এটা আছে নেকি কোলাটোৱে বগাটো লৈ আহিবি এতিয়া নালাগে মই গৈ ল'ম কি কোলা বগা হাফ পেণ্ট পিন্ধি কোলা বগা কুকুৰৰ কথা কৈছো চাহ খুৱাব লাগে কালিৰ পৰা সি চাহ খুৱামকৈ আমাৰ পেট কামুৰি গৈছে চাহখন কৈছে বোলে কেৰেলাৰ কেঁকুৰা ফ্ৰাই ৰঙা কেঁকুৰা ফ্ৰাই বোলে এইফালে আকৌ ইমান দিনৰ টিফিন পাতিটোৰ ভিতৰত কি কিনি আনি খুৱাইছে নাজানো চিন্তামণি খুৱাইছে দেই চিন্তামণি আৰু সেই হাগনি হৈছে ইয়াৰ বগা হাগনি হৈছে হাগিব পৰা নাই এইফালে হাগিব একদম পানী পনীয়া গৈছে বোলে হয় নি পনীয়া গৈছে নি এইটো পনীয়া গৈছে বোলে লাজ কৰিছে ফাইনেলি আহি পালোঁ আমি নিউ দিল্লী দেই ট্ৰেইনখন অকণমান লেট হ'ল নহ'লে সোনকালে পালোহেঁতেন এই আমাৰ দাদু চক অ' দাদু পালিহি এতিয়া আমি ধুনীয়াকৈ খানা পিনা কিবা এটা খাই লওঁ খাই লৈ অকণমান ফ্ৰেছ হওঁ ফ্ৰেছ হৈ কিনে ধুনীয়াকৈ লাহেকৈ খানা পিনা খাই আকৌ ৰাতিলৈ আমাৰ ট্ৰেইন আছে কেৰেলা আকৌ কেৰেলা যাওঁতে ট্ৰেইনতে লগ পাম আৰু এতিয়া একদম মন যোৱা নাই একো কথা ক'বলৈ এতিয়া ভোক লাগিছে প্ৰথমতে ভাতটো মেইন হয় নাই খেপৌ কৈ দাদু এই দিল্লীত কিন্তু হোৱালে কিন্তু আমাৰ ইচ্ছা আকৌ দেই মানুহক কৈ দিব দাদু ই একদম কি হ'ল কথা কৈছে দাদুৱে কিন্তু কথা শুনা হ'ব দেই হা এইটো কিন্তু বেয়া কথা হৈছে কথাটো তই হেৰালে মানে আমাৰ ইচ্ছা নাই আকৌ ৰাতি নিজে ঘূৰিব ধুনীয়াকৈ ভাত পানী খালোঁ দিল্লীত ভাত পানী খাই গৈ মেলি এতিয়া আমি যাবলৈ লৈছোঁ দিল্লীৰ পৰা কেৰেলা মধ্যে ট্ৰেইনখন আহি পালেহি ব'লক কেৰেলালৈ গৈ থাকোঁ আৰু কেৰেলাত গৈ কি হয় দেখাওঁ আৰু ট্ৰেইনত কি কি কয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এয়া আমাৰ
সিহঁতি গৈ আছে লাগেজ লৈ কিনে আৰু আহি আছে সিহঁতি ব'লক গৈ পিনে দেখাম নে কি কয় নাই দিল্লী 1 to 10 গতিকে এখনতে যাম চাগে আমি আহি পাইছে এই ট্ৰেইনখন দেই ST আগত আমাৰ দবাটো বোলে STটো এইপিনে যাব লাগিব আগত ইয়াত নৰখায় আগলৈ যাব লাগিব এইটো S4 ইয়াত আহি তাত নখাবগৈ ST আমাৰ পৰিলে মানে ST দবাটো তাকে গৈ লওঁ আৰু দেই পইচা নাই দেই খাবলৈও নাই দি আমি এনেকুৱা হৈ থাকিলোঁ এতিয়া এই লাহে লাহে মানে কেৰেলাৰ পৰা ফিল্ড এটা আহিছে মানুহবিলাকৰ কথা বতৰা লাহেকৈ বুজি নোপোৱা হৈ আছোঁ ইলে মিলে বকিবলৈ ধৰিলে কেৰেলা পাম এতিয়া আমি JPটো লাহেকৈ আৰম্ভ কৰিলে ক'বলৈ আটাইতকৈ ডাঙৰ কথা JP মই য'ত বহি আহিছোঁ আমাৰ তাৰ চিটটো য'ত আমাৰ এতিয়া ফিল্ডটো কেনেকুৱা লাগে তামিলনাডুত আছোঁ কেৰেলাত আছোঁ আৰু তাতে এই সাগৰিকা কেপি একদম পুৰা ঢোল পিটাই পিটি আহিছে সাগৰিকা হাগিব দিলে নাহাগে নহয় তাই কেলে মাৰি থৈ দিয়ে কালি ৰাতি গৈছে নে 12টা বজাত গৈছে কি হ'ল এতিয়া আমি লাহেকৈ কেৰেলা পাম আৰু দেই কেৰেলা পাই পিনে ব্লগটো সামৰণি মাৰিম আৰু বহুত দীঘলৈ গৈ আছে কিছু ভাং খাবলৈ পোৱা নাই তাৰ মাথা বেয়া ধেমালি কৈছোঁ নেখায় কালি দেই আৰু পৃথিৱীৰ 8 নম্বৰ আচৰিত বস্তুটো এইটো যি একো নোখোৱাকৈ আহি কিনি কেৰেলা পাবহি দে 8 নম্বৰ আচৰিত বস্তু আৰু একদম ছোৱালীখিনি দুজনলৈকে উভতি এটা অকলে অকলে হৈ আছে এইটো অভিজিত অকলে অকলে হৈ আছে দেই তো ফাইনেলি পালোহি আমি কেৰেলা এনাৰ ওলাম কিন্তু ইয়াত আহি তামাম বৰষুণ এতিয়া ক'ত নিয়ে কি কথা নাজানো আহি কিনে কোনে নামিছোঁ আৰু ইয়াত ব্লগটো বেছি সময় নকৰোঁ চাই থাকক কেৰেলাৰ পৰা আপোনালোকে খুব সুন্দৰ সুন্দৰ ব্লগ পাব দেখিছেনে কি আছে যে এয়া আমাৰ ৰাইজসকল পুনৰ এটা নতুন ব্লগত লগ পাম দেই ধন্যবাদ বাই বাই আহি পালোঁ কেনেকুৱা ভালনে ভাল লাগিছে আমি ইমানখিনি বোকা পানী গৈছোঁ চাগে ট্ৰেইনৰ পানী বৰ ধুনীয়া বাছ এখনত আমাক নি আছে এতিয়া ৰুমলৈ দেই ৰুমটো কি হয় নাজানো কিন্তু বাছখন বৰ ধুনীয়া হয় নাই শান্তি কিন্তু মুৰু আছে চিংগি মুন্ডে সবড়ি গার গোড়ে ইমান ব্যাকেসা গুন্ডা ওলাইছে আমি মাস্ক মারি লইছি আৰু ব্লগটো বহুত বেছি দীঘল নকওঁ ইমানতে সমাপ্ত মাৰিছোঁ দেই মানে একদম গোটেই তিতি মেলি শেষ ধন্যবাদ কিবা এটা কৈ দে লাষ্ট শুভৰাত্ৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগা